গুড মৰ্ণিং বন্ধুসকল, গুড মৰ্ণিং। আৰু আজি হৈছে মহালয়া। কেছটো হ'ল মই অকণমান দেৰি হৈ গ'ল, গম পায় মই সদায় লেট। তথাপিও অকণমান ওলাই যাওঁ এতিয়া। টাউনলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱাটো নহ'ল, কিয়নো শুই থাকোঁতে গ'ল আৰু। আৰু এইফালে দেখিছে আমাৰ জিলাপি 30 টকা দিলে এটা লৈলে, আৰু এইফালে গ'ল এইটো বস্তু মোৰ ভাগৰ আগতে। একদম মজা, গৰম গৰম, একদম তাজা তাজা জিলাপি হয়। জাষ্ট চিনি নাপায় নেকি মানুহে জিলাপি বুলি? না, এইটো ঠাণ্ডা হোৱা পায় না, হয় নহয়? কৈ দিছোঁ হা, সেইকাৰণে গৰম বুলি কয়, জিলাপি বুলি ক'ব একদম এনেকুৱা গৰম মানে মুখত দিলে পুৰি যায়। আৰু বন্ধুসকল, এতিয়া মানে কি, আমি মানে ঘৰৰ পৰা ওলাই আহিছিলোঁ অকণমান ফুৰিবৰ কাৰণে, আৰু তাৰপিছত এতিয়া মানে সেইখিনিতে অলপমান ৰখিলোঁ। তো চাইকেল লৈ আহিছোঁ ন, সেইফালে আমাৰ এইফালে এখন আছে আৰু এইফালে এখন আছে। তো এনেকৈ মানে আমি চাইকেল লৈ কিনে ঘৰৰ পৰা ওলাই আহিলোঁ। তো ক'লৈ যাম দেখা হ'ব বাৰু। বাকী এতিয়া কেছটো হ'ল গৰম ন, সেইকাৰণে মানে অকণমান ৰখি দিলোঁ এইখিনিতে। আৰু এইখিনিত অকণমান খালীও আছে মানে গাড়ী চাড়ী আছে বাৰু, দূৰত চৰত এইফালে মানুহ চানুহ গৈ আছে, তথাপি মানে খালী আৰু ৰাস্তাটো, সেইকাৰণে অকণমান ৰখি দিলোঁ এইখিনিতে। আৰু এতিয়া আপোনালোকৰ আমাৰ চাইকেল কেইখন দেখুৱাই আছোঁ। এইখন হ'ল মোৰখন। তো চিট মানে এইখিনি অকণমান চাপৰ হয়, সেইকাৰণে মোৰ অকণমান অসুবিধা হয়, হ'লেও চলাই আহিছোঁ। আৰু এখন আছে, এইখন দেখাব দিয়া নাই যদিও মই দেখুৱাই দিছোঁ। তো এইখন হ'ল আমাৰ ছেকেণ্ডখন হা। তো এইখনৰ মানে এডাল হেণ্ডেল বেয়া, হেণ্ডেলডাল এনেকৈ ৰখি যায় মানে। তাৰোপৰি মানে পিছৰ চেকাটোত মানে পাম্পটো অলপ কমি কমি যাই থাকে মানে মাজে মাজে। তো এতিয়া এনেকৈ চাইকেলখন লৈ গৈ আছোঁ, আৰু সিফালে আগত সেইজনে ভাঙা চাইকেলখন লৈছে, আৰু মই ইফালে চাপৰ চাইকেলখন। নক'লে এইফালে চাওক, হেণ্ডেলডাল চাওক, এতিয়া চাওক। তোমাৰ এইটো পূৰা জাম, আৰু মানে তেল চেল নিদিয়ে ন, সেইকাৰণে পূৰা জাম লাগি আছে। আৰু এইখন হৈছে ব্ৰিটিছৰ দিনৰ বহৎগাঁও দলং, দেখিছে কিমান সৰু, এক চাইডৰ পৰা আহিলে এক চাইডে যাব নোৱাৰে। আৰু এইফালে এখন বনাই থকা হৈছিলে, কিন্তু মাজতে মানে বন্ধ হৈ গ'ল। বলক এতিয়া এইফালে দেখিছে নতুনকৈ বনাই থকা হৈছিলে, বাট মাজতে কাম বন্ধ হৈ গ'ল। আৰু এতিয়া এইখন ব্ৰিটিছৰ দিনৰ দলংখনৰ ওপৰেদি গৈ আছোঁ। ইফালে পাহাৰ 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 পাহাৰ, এই মানে যিমানখিনিলৈকে চাহ পায় আৰু পাহাৰ। তাৰপিছত ইফালে দেখিছে ধান খেতি। তাৰপিছত এই ধুনীয়া ৰাস্তাদি আমি মানে গৈ আছোঁ এতিয়া, একে পাহাৰটোৰ ওচৰলৈকে। আৰু এইফালেও পথাৰ, আৰু এইফালে আমাৰ ডাঙৰীয়া ধুনীয়াকৈ এই হেণ্ডেল বেয়া চাইকেলখন লৈ গৈ আছে। কৰিলে মানে তেওঁ লাগি লাগি যায়, আৰু সেইটোৱে আৰু ভাল আৰু বেয়া, বেয়াও ভাল। তাৰপিছত আৰু এইফালে দেখিছে সৰস্বতী জাতীয় বিদ্যালয় কুমৈ, বৰ ধুনীয়া এখন বিদ্যালয়। এইকেইখন লৈ অলপ পাহাৰটো সিটো চাইডে, আৰু পাহাৰটো সিটো চাইডে যিখন গাঁও আছে, সেই গাঁওখনলৈ যাম। তো শুনিছোঁ তাত হেনো এটা মন্দিৰ আছে, তো মন্দিৰটো চাই আহোঁগৈ, কি ঠিক কিবা কিবি ভালো হ'ব পাৰে। চ' সেইকাৰণে আৰু সেইটো ভাবিয়ে গৈ আছোঁ মন্দিৰটোলৈকে, চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আৰু এইফালে চোৱা, আমাৰ ভাইটিয়ে চশমা আজি পিন্ধি লৈছে, মানে ধূলি চুলি সোমাই পায় চকুত, হয় নহয়? সেইকাৰণে তুমি তোমাৰ চাইকেলত যোৱা, আৰু মই মোৰ বাচন্তিখনত উঠোঁ। চাইকেল বুলি নকবি, হায়াবুছা, য়েছ হায়াবুছা। আৰু কেছটো হ'ল এতিয়া আমি মানে পাহাৰ মাজেদি চাইকেলখন চলাই নাযাওঁ, ঠেলি ঠেলি লৈ যাম, কিয়নো এনেকৈ চলোৱা এক্সপিৰিয়েঞ্চ নাই। প্ৰথম কথা সেইটো। দ্বিতীয় কথাটো হ'ল চলাই পোৱা নাই আজিলৈকে,
আৰু বন্ধুসকল এতিয়া মানে এইফালে দেখিছে গড়াটো দেখিছে গড়াটো ফাইনেলি তাৰ পৰা নামি আহিলোঁ বেছি ওখ নহয় হ'লেও মানে কি এনেকৈ উঠা নমা কৰাৰ অভ্যাস নাই এয়া সাৰা মানে আৰু গড়াটো এতিয়া এইফালে সেই একে ভাবি যাওঁ আৰু এইটো হৈছে ওপৰলৈ যোৱা গেট দেখিছে দুই চাইডে এইফালে যাব পাৰে এইফালে যাব পাৰে গাইজ ফাইনেলি য'ত আহিম বুলি মানে ভাবি আহিছিলোঁ তো সেই জেগাখন পালোহি আৰু এতিয়া এনেকৈ পাহাৰৰ ওপৰত গৈ আছোঁ ওপৰৰ ফালে আছে মন্দিৰটো আৰু এইফালে চাব পৰা দেখিছে গাড়ী মানে হেৰিডোখৰ আছে আৰু এইফালে এখন টাৰ্ণিং আছে মানে সেইটো কৈছে আৰু এইফালে গৈ 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 এইফালেদি গৈ সেই ওপৰত আছে হেনো মন্দিৰটো আৰু এইফালেও কিবা আছে এইফালেও যাম কিন্তু প্ৰথমতে আমি মন্দিৰটোৰ পৰা আহোঁগৈ মানে এইফালৰ পৰা আৰু এইটো হৈছে জিৰণি কোঠা চাগে তো ইয়াতে মানে ভাগৰ লাগিলে বহিব পাৰে আমি চাগে বেলেগ ৰাস্তা দি আহি গ'লোঁ আৰু এতিয়া মানে কি এইফালে ৰাস্তা শেষেই নহয় গৈ আছোঁ ৰাস্তা শেষেই নহয় চ' আকৌ তললৈ যাম এতিয়া আৰু এইফালে আৰু মোৰ এটা আইডিয়া সিটো চাইডে এটা ৰাস্তা আছিলে সেইফালে চাগে ইয়াৰ পৰা আমি মানে খোজে কাঢ়ি আছোঁ এবাৰ যাওঁ সিফালে এবাৰ যাওঁ ইফালে তেতিয়াৰ পৰা ভাবি আছোঁ ৰাস্তাবোৰ কোনফালে আছে এবাৰ ঘূৰি গৈছিলোঁ আধালৈকে আৰু এই ককা এজনৰ লগ পালোঁ সিহঁতেও নাজানে একচুৱেলি ক'ত আছে হ'লেও সিহঁতৰ পিছে পিছে আহি আছোঁ আশা কৰোঁ আমি মন্দিৰটো পামগৈ আৰু এইফালে দেখিছে প্ৰকাণ্ড শিলবিলাক আৰু বন্ধুসকল ফাইনেলি মহেশ থান পাই গ'লোহি দেখিছে বহুত থান কোনোবা কৰিছে চাগে আৰু এইফালে চাওক শিৱৰ ত্ৰিশূল আৰু ওম ওপৰৰ ফালে চাগে আৰু বন্ধুসকল এতিয়া আপোনালোকক দেখুৱাই আছোঁ একেবাৰে মানে ইয়াতে বহুত হেৰি আছে ভাগ আছে এইটো হৈছে কৈলাশলৈ যোৱা পথ আমি এইফালে যাবলৈ সাহস কৰিছোঁ আৰু দেখিছে কৃষ্ণ পাহাৰ পৰা দেখিছে খুব ধুনীয়াকৈ আৰু মানে তাৰপিছত সিফালে গ'লোঁ অলপমান ভিতৰৰ ফালে য'ত ভগৱান গণেশৰ এটা মূৰ্তি আছে আৰু ইয়াৰ পৰা চাব পাৰি তলৰ ফালে কেনেকুৱা পৰিৱেশ ইয়াৰ পৰা যাব লাগিব যিহেতু বহুত সময় হ'ল আহা দিলোঁ আৰু এতিয়া ঘৰলৈ যাম ঘৰলৈ যোৱাৰ আগত ইয়াতে মানে এটা পুখুৰী আছে হেনো পুখুৰীটো চাবলৈ যাম এইফালে যাব পাৰে চাগে এইটো ৰাস্তাটো এফালে যাম নেকি আৰু বন্ধুসকল এতিয়া আমি ইয়াৰ পৰা যাম মানে ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এটা বস্তু কি জানেনে খটখটি বিৰাট খটখটি ইমান খটখটি চাগে মই জীৱনত কেতিয়াও দেখা নাই এইফালে দেখিছে এয়া জাষ্ট আৰম্ভণিহে ইয়াৰ তলত যে আৰু বহুত খটখটি আছে দেখুৱাই আছোঁ আপোনালোকৰ খটখটি কিমান আছে এয়া জাষ্ট ষ্টাৰ্ট
এটা দুটা প্ৰশ্ন সোধোঁ মানে প্ৰথম কুৱেশ্যনটো হ'ল কেনেকুৱা লাগিলে ভাল লাগিল ভাল লাগিলে আচ্ছা মাৰ্কছটো খুলিলে বেছি ভাল পাম হয় নহয় কচোন আপোনালোকে ছেকেণ্ড কথাটো হ'ল এনেকুৱা ওখ হ'ব বুলি ভাবিছিলোঁ নে কেতিয়াবা জীৱনত ভাবা নাই ভিডিঅ'ত দেখিছিলোঁ কিন্তু ময়ো ভাবিছিলোঁ যে বেছি ওখ নহ'ব চাগে অকণমান আৰু কিন্তু আমাৰ ভুল আমি বহুত দূৰেদি ঘূৰি গৈছিলোঁ আৰু এটা কথা আমি যেতিয়া গৈছিলোঁ যে মানে তেতিয়া আমি এটা বেলেগ ভুল ৰাস্তাৰে গৈছিলোঁ আচলতে ৰাস্তাটো হ'ল এই ৰাস্তাটো এইটো খটখটেদি গ'লেই পায় কিন্তু আমি ভুলকৈ গ'লোঁ এইফালে এইটো ৰাস্তাটো আছিলে এই ৰাস্তাদি গুচি গ'লোগৈ তো সেইকাৰণে বেছি কষ্ট হ'ল ওপৰফালে গ'লোঁ কিমান এতিয়া আৰু তললৈ যাওঁ আৰু তলৰ ফালে ৰাস্তা দেখুৱাই আছোঁ এক ছেকেণ্ড এইফালে দেখিছে এনেকৈ ঘূৰি যাব লাগিব মানে এনেকৈ যাব লাগিব তো যা হওক তো কোনোবা যদি আহে কেতিয়াবা সেইখিনিলৈ লোকেশ্যনত তো আপোনালোকে এই ৰাস্তাৰে নাযাব প্ৰথম কথা আৰু 2 নম্বৰ কথাটো হ'ল এইটো মেইন গেট অ'কে এইফালে দেখিছে ত্ৰিশূল আছে দুইফালে দুটা খুঁটিত চ' এইটো হৈছে মেইন ৰাস্তাটো আৰু মন্দিৰলৈকে যোৱা আৰু এতিয়া এই ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ আৰু ইমানতে সামৰিছোঁ তো কেনেকুৱা পালে কমেণ্ট এটা কৰিব মোৰ প্লেনিং নাছিলে আহাৰ বিনা প্লেনিঙতে আহি গৈছিলোঁ চ' কেনেকুৱা পালে এটা কমেণ্ট কৰিব লগতে লাইক কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰে তো ছাবস্ক্ৰাইব এটা কৰি দিব সিমানেই আৰু বাকী আপোনালোকে কি ভাবে চাইকেলখনৰ কথা ভাব আৰু এতিয়া চাইকেলখন আছেনে নাই সেইটোহে ডাঙৰ কথাটো প্ৰতিখন দেখিলোঁ আৰু বন্ধুসকল এতিয়া আকৌ টিকাৰ নিচিনাকৈ এখন উঠাব লাগিব সেই তালৈকে তো আহক যাওক बाहुबली गली गली तेरी रात चली जियो रे बाहुबली হ'ব বাহুবলী বহুত হ'ল আৰু এতিয়া এইখন বাচন্তীখন আকৌ লৈ যাওঁ এনেকৈ অকণ আছিলে সবেই লগতে আহিছে